নমস্কাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ দুদিন পিছত মানে 21 ছেপ্টেম্বৰত মই এটা লেখা দিছিলোঁ। জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু নহয়, জুবিন গাৰ্গৰ হত্যাকাণ্ড হোৱা বুলি এটা মই লেখা দিছিলোঁ। আৰু তেতিয়া ভাবিছিলোঁ যে অসমত হয়তো ময়েই প্ৰথম আছিলোঁ যিয়ে জুবিন গাৰ্গৰ মৃত্যু নহয় হত্যাকাণ্ড বুলি প্ৰথম এটা লেখা লিখিছিলোঁ। আৰু এটা সেই লেখাটো আৰু এটা মানে কথা উল্লেখ কৰিছিলোঁ যে আমি যাক ন্যায় বিচাৰিম তেওঁৱে হত্যাকাৰী নেকি, তেনেকুৱা সেইটোৱে মানে কথাত মই তাত উল্লেখ কৰিছিলোঁ। কাৰণ জুবিন গাৰ্গ আছিল ৰাজনৈতিকভাৱে শত্ৰু। এই বিজেপিৰ ক্ষেত্ৰত হওক কংগ্ৰেছৰ ক্ষেত্ৰত হওক তেনেকুৱা কথা নাই, কিন্তু জুবিন গাৰ্গ মানে যিটো বেয়া ৰাজনীতি তাৰ বিপক্ষে আছিল। তেনে ক্ষেত্ৰত জুবিন গাৰ্গে সঠিক আৰু শুদ্ধ ন্যায় পোৱাটো কোনো হিচাপৰ সম্ভৱেই নহয়। জুবিন গাৰ্গৰ ন্যায়টো ঠিক জন্মনি ৰাভাৰ দৰেই হ'ব। কাৰণ আপোনালোকে যদি চায় আজি 50টা দিন পাৰ হৈ গ'ল জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ ক্ষেত্ৰত, আৰু যিটো তদন্ত হ'ব লাগিছিল SITৰ সেই তদন্তটো হোৱা নাই। আৰু সেই তদন্তৰ বিপৰীতে অন্য এটা তদন্ত হোৱা যেনহে লাগি আছে। মানে জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত আছে চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতিয়ে উইটনেছ হিচাপে আছে এতিয়া, আৰু অমৃতপ্ৰভা মহন্ত। তেওঁলোকৰ যিটো ন্যায়ৰ ব্যৱস্থাটো কৰি আছে SITয়ে সেইটো এটা বিপৰীত হৈ আছে। SITয়ে হত্যাকাণ্ডৰ লগত জড়িত বিচাৰিব লাগিছিল সিদ্ধাৰ্থ শৰ্মাৰ মোবাইল ফোন, কোন টাইমত কাক কেতিয়া ফোন কৰিছিল, কি কথা পাতিছিল সেইবোৰ ওলাব লাগিছিল। চামকানু মহন্তই কালৈ ফোন কৰিছিল, কি কথা পাতিছিল সেইবোৰ উলিয়াব লাগিছিল। কিন্তু সেইবোৰ নকৰি SITয়ে জেৰা কৰি আছে কাক, জুবিন গাৰ্গে 1 বছৰ আগতে কোনখন দোকানত চাহ খাইছিল, কোনটো দোকানীক কিমান পইচা দিছিল, মানে এনেকুৱা ধৰণৰহে জেৰা চলি আছে। তো সেই হিচাপত জুবিন গাৰ্গে এটা শুদ্ধ ন্যায় পাব বুলি মনে নধৰে। আৰু এই ন্যায়টোৰ ঠিক জন্মনি ৰাভাৰ দৰেই হ'ব। আৰু অসমৰ ৰাইজক এটা বিশেষ কথা ক'ব বিচাৰোঁ। অসমৰ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে তেওঁ এজন অসমীয়া মানুহ হয় নেকি? যিটোতো একদম ভুল কথা। তেওঁ অসমীয়া নহয়, তেওঁ হৈছে এজন হিন্দুত্ববাদী ব্ৰাহ্মণ মানুহ। তেওঁ অসমীয়াৰ আৱেগ অনুভৱ একো বুজি নাপায়, ঠিক আছে। সেইকাৰণে নাগৰিকত্ব সংশোধনী আইন তেওঁৰ দ্বাৰাই গৃহীত কৰা হৈছে। অন্য হিন্দু মুছলিমৰ কাজিয়াত তেওঁ আহি পৰে, তেওঁৰ দ্বাৰাই হৈ থাকে অসমত সদায় উশৃংখল বিশৃংখল যিয়েই নহওক। কোনোবাই যদি বেআইনীভাৱে মাটি দখল কৰে সেইটোতো উচ্ছেদ হ'ব, এইটো এটা বেলেগ কথা। যদি লিগেলি হয় এই উচ্ছেদ হোৱাটো দৰকাৰ আছে, কিন্তু আনলিগেলি উচ্ছেদ হোৱাটো এটা মানে ঠিক নহয়। তো ইয়াৰ কাৰণে অসমৰ ৰাইজে কি ভাবে হয়তো জানিবলৈ বহুত টাইম বেছি নাই। কাৰণ আজি 50টা দিনত জুবিন গাৰ্গৰ হত্যাকাণ্ড হৈছে, 50টা দিন হৈ গ'ল। কিন্তু এই 50টা দিনত হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য, এই যোৱা 4 বছৰৰ ভাষ্য শুনিব নালাগে, তেওঁৰ 3 বছৰৰ ভাষ্য শুনিব নালাগে। এই 50 দিনৰ ভাষ্য শুনিলে গম পোৱা যায় তেওঁ কেনেকুৱা ধৰণৰ মানুহ, কেনেকুৱা হিচাপৰ মানুহ। আৰু জুবিন গাৰ্গৰ মৃত্যুত আটাইতকৈ সুখী ব্যক্তিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জুবিন গাৰ্গ আছিল চকুৰ কুটা দাঁতৰ শালা। তো তেনে ক্ষেত্ৰত জুবিন গাৰ্গে এটা ৰাস্তা ক্লিয়াৰ হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এটা ৰাস্তা খোলা হৈ গৈছে, ঠিক আছে। এতিয়া সি যি ইচ্ছা তাকে কৰিব পাৰে। মানে তাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে মাত মাতিবই নোৱাৰিব, মাতিলে জেলত ভৰাই থৈ দিব, NSA লগাই দিব। তো তেনে ক্ষেত্ৰত জুবিন গাৰ্গে আৰু কিবা শুদ্ধ এটা ন্যায় পাব বুলি ভাবে নেকি? এইটো একদম এটা
ক্ৰিটিকেল কেছ হয় কিন্তু জুবিন গাৰ্গৰ মেইন হত্যাকাৰী যাক ন্যায় বিচাৰি আছোঁ তেওঁৱেই নেকি বুলি বাৰে বাৰে প্ৰশ্ন মনলৈ আহি আছে আৰু হয়তো শুদ্ধ আৰু সত্য ন্যায় নোপোৱালৈ এইটো কথা মানে চলি থাকিব মোৰ মনত আৰু ভাবোঁ এটা ন্যায় ব্যৱস্থাটো ঠিক হওক কিন্তু যিটো ন্যায় ব্যৱস্থা কৰি আছে সেই ন্যায় ব্যৱস্থাটোতে ভুল থকা যেন লাগি আছে ধন্যবাদ জয় অসম জয় হিন্দ